হেল্ল' এভৰিৱান আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি কামৰ ঠাইতে ৰ'দত অলপ সময় বহি আছোঁ ইমান কাম নাছিলে এতিয়া ঘৰ আহি পাই বুলডক 2x স্পাইচি ৰেমেন বনাইছোঁ মই আগতেও এটা ভিডিঅ' দিছিলোঁ সেইটো বনাইছিলোঁ বুলডক কিমচি একে হয় বনোৱা প্ৰচেছটো খালি অলপ ডিফাৰেণ্ট আৰু এয়া একে আহিছে এটা লিকুইড চচ আৰু ফ্লেক্স আহিছে ইয়াত খালি পানীখিনি পেলাই দিব নালাগে তাতে চচটো মিক্স কৰিব লাগে কিন্তু কিমচিটোত মানে পানীখিনি পেলোৱাৰ পাছত আমাক স্পাইচি যোনটো লিকুইড আহিছিল সেইটো মিক্স কৰিব দিছিলে এতিয়া লিকুইড চচটো দিলোঁ একদম নাকত লাগি গৈছে জ্বলাটো অলপ মিক্স কৰি দিছোঁ ভালকৈ মছলাখিনি এতিয়া ফ্লেক্সটো দি দিছোঁ 30 ছেকেণ্ডৰ পিছত নমাই ল'ম 30 ছেকেণ্ডৰ পিছত এতিয়া নমাই লৈলোঁ এতিয়া খাবলৈ টেষ্ট কৰিছোঁ বহুত টেষ্টি হয় কিন্তু অলপ স্পাইচি আছে কিন্তু টেষ্টি হয় খাবৰ কাৰণে তেতিয়াহ'লে আপোনালোকক আকৌ লগ পাম বাই